আমি সকলোৱে জানো যে নিজক আলসি কৰি ৰাখিব নালাগে, কিন্তু জানি বুজি হলো আমি এইটোৱে কৰো। আমি জানো যে ৰাতিপুৱা সোনকালে উঠিব লাগে, আমি জানো যে পঢ়া শুনা কৰাটো কিমান গুৰুত্বপূৰ্ণ, তথাপি আমি নিজক নিজে লেজিনেছৰ শিকাৰ কৰি দিওঁ। কিন্তু এতিয়া আৰু নহব, আমাক উঠিবই লাগিব, পঢ়িবই লাগিব। গতিকে এই ভিডিঅ'ত মই আপোনালোকক তিনিটা টিপছ ক'বলৈ বিচাৰো, যাক ফলো কৰিলে আপোনালোকৰ লেজিনেছ কমাব পাৰে। এনেকুৱা ক'বলৈ গ'লে বহুত টিপছ আছে, ট্ৰিক্স আছে, কিন্তু এই তিনিটা মোক মষ্ট ইম্পৰ্টেণ্ট লাগিছে, গতিকে এই টিপছ আপোনালোকলৈ শ্বেয়াৰ কৰিব বিচাৰিছো। প্ৰথম টিপছ হৈছে এক্সাৰচাইজ। ৰাতিপুৱা শুই উঠি মেক্সিমাম 20 to 30 মিনিটছ এক্সাৰচাইজ কৰিব লাগে। এই এক্সাৰচাইজ কৰাৰ সময়ত গাঁতৰ পৰা ঘাম পানী ওলাব লাগে। আপুনি বাহিৰত গৈ ৰানিং কৰিব পাৰে, ইয়া পুশ-আপ মাৰিব পাৰে, নহলে স্প্ৰিং মাৰিব পাৰে। মানে এনেকা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে, এনেকা ধৰণৰ কষ্টকৰ এক্সাৰচাইজ কৰিব লাগে, যাৰ পৰা আপোনাৰ গাঁতৰ পৰা ঘাম পানী ওলাব। আৰু এনে এক্সাৰচাইজ কৰিলে আপোনাৰ বডি এণ্ড মাইণ্ড দুটাই এক্টিভ হৈ যাব আৰু আপোনাৰ মনত আলসি ভাৱ নাহিব। 2 নম্বৰ টিপছ হৈছে ৰিজন। ৰিজন মানে আপোনালোকে সকলোৱে জানে যে যিকোনো কাম কৰিবলৈ যাওঁতে সেই বস্তুটোৰ গুৰুত্ব সহকাৰে কৰাৰ কিবা ৰিজন থাকিব লাগে। ধৰি লওক পঢ়া শুনা কৰাৰ মেইন ৰিজন হৈছে ভৱিষ্যতে আপুনি এজন ভাল মানুহ হ'ব বা এটা ভাল জব বা বিজনেছ কৰা। মানে মই আপোনালোকক বুজাব বিচাৰিছো যে সকলো মানুহৰে যদি এটা সপোন বা এইমছ থাকে, তেতিয়া লেজিনেছে তেওঁক ধৰি ৰাখিব নোৱাৰে। তেওঁ কেতিয়াও মনত আলসি বা এলেহুৱা ভাৱ নানিব, কাৰণ তেওঁ সপোন পূৰ কৰিব আছে। আৰু যদি তেওঁ আলসি কৰে তেনে সাকসেস কেতিয়াও এচিভ কৰিব নোৱাৰিব। গতিকে সবৰে যদি এটা এটা গলছ বা ড্ৰিমছ থাকে, তেতিয়া লেজিনেছ নিজে নিজে নাইকিয়া হৈ যাব। 3 নম্বৰ টিপছ হৈছে প্লেনিং। ধৰি লওক আপুনি ড্ৰিম সেট কৰি লৈছে, গল সেট কৰি লৈছে যে এই বস্তুটো মোক যিকোনো পইতে লাগিব, তাৰ বাবে আপুনি হাৰ্ডৱৰ্কো কৰি আছে, কিন্তু আপোনাৰ তাত যদি সেই বস্তুটোৰ প্ৰতি প্ৰপাৰ প্লেনিং নাই, তেনেহলে আপুনি সেই বস্তুটো এচিভ কৰিব নোৱাৰিব। কাৰণ আপুনি যদি নাজানে সেই বস্তুটো কেতিয়া লাগে আৰু তাৰ বাবে আপুনি কোনো প্লেনিঙে বনোৱা নাই, তেনেহলে আপুনি এচিভ কেনেকৈ কৰিব? গতিকে সেই বস্তুটো হোৱাৰ কাৰণে আপোনাক এক প্ৰপাৰ প্লেনিং বনাব লাগিব, আৰু সেই প্লেনিং বনাওঁতে এটা সময়সীমা নিৰ্ধাৰিত কৰিব লাগিব, আৰু সেই সময়ৰ ভিতৰতে আপোনাক সেই বস্তুটো এচিভ কৰিব লাগিব। গতিকে এই প্লেনিঙত আপোনাৰ যিখিনি সময় পাব, সেই সময় আপোনাৰ কাৰণে বহুত সীমিত থাকিব। গতিকে এনেকুৱা ধৰণৰ আপোনাৰ যদি প্লেনিং থাকে, ড্ৰিম সেট কৰে থাকে, তেতিয়াহলে আপুনি আলসি কৰাৰ সময় নাপাব, আৰু আলসিয়ে আপোনাক কেতিয়াও ধৰি ৰাখিব নোৱাৰিব। শেষত ভিডিঅ'খন যদি ভাল লাগে তেনেহলে লাইক কৰি দিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু লগতে বেল আইকনটো দবাই দিব, যাতে মোৰ নতুন আপডেট ভিডিঅ' আপুনি আগতীয়াকৈ পাই থাকিব।